নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক স্বাগতম। আজি এটি নতুন ব্লগ লৈ ওলাইছোঁ। মাছ দেখি পাইছে আপোনালোকে, ডিমাপুৰলৈ লৈ যাম বুলি ভাবিছোঁ। মাছ আমাৰ লগৰে বন্ধু বিশ্বজিৎ মানে চান্তুৰ গাড়ী। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাস মাছ 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 আজি কুশল মহন্ত ইয়াত আহিব লাগিছিল। মাছেই মাছ। মাছ দেখিছোঁ আজি বহুত মাছ। মাছ দেখিছোঁ আজি বহুত মাছ। সকলোৱে লগত আহিলোঁ। এইয়া চান্তু নাকুদা আছে মাছ মাৰিবলৈ। ৰাতিপুৱা এতিয়া পালোহি আৰু একদম ৰাতি আপোনাৰ 10টা বজাৰ পৰা মাছ মাৰি পুখুৰীত মাৰি এতিয়া আমি ডিমাপুৰ পালোহি। এইখন লাকুদা গাড়ীত একদম ভাল লাগিছে। গোটেই ৰাতিটো ফূৰ্তি কৰিলোঁ, হয়নে লাকুদা কয় নহয়? এতিয়া আমি ৰাতিপুৱালে ডিমাপুৰ পালোৱে। অলপ সময় আছে, মাছ বিকিম। কুশল মহন্ত নাহিল। কুশল মহন্ত চাব ভিডিঅ'টো কেনেকুৱা লাগিছে। আৰু এই চান্তুৱে মানে খুব দিগদাৰ দিছে ৰাতিটো। শিখৰ নাই খোৱা, ৰজনীগন্ধা খাইছোঁ যদিও মুখখন কথাটো বেয়া হৈছে, বেয়া নাপাব। চান্তু আহিছে, কিবা ক'ব? চান্তু কোৱা। মই নকওঁ বাবা, তুমি গাড়ীত বহা। আমি আহি পালোহি। আপোনালোকে দেখা পাইছে, ওচৰৰ পৰা দেখাম আপোনালোকক। মাছ আনি পাই গ'লোহি। আমাৰ এই চুইফ্ট ডিজায়াৰত অনা নাই যেনিবা, টাটা মোবাইল এক্সট্ৰাকৈ আহিছে। কিন্তু আমি স্পেচিয়েল মানুহ নহয়, সেইকাৰণে আমি চুইফ্ট ডিজায়াৰ লৈ আহিছোঁ। আহি পাই গ'লোঁ, আপোনাক দেখাই আছোঁ। আমি আহি পাই গ'লোঁ। আপোনাৰ ইয়াৰ পৰা এয়াৰপৰ্টটো পায় 8 কিলোমিটাৰ। ইম্ফললৈ দূৰ আছে 205 কিলোমিটাৰ। কোহিমা 71 কিলোমিটাৰ। আৰু আছে আপোনাৰ জেছামি, পেৰেন, বহুত জেগা আছে এইবিলাক। আজি প্ৰথম আহি পাইছোঁ। এয়া মাছ চাওক, চান্তু দগাঁৱৰ মাছ আহি ইয়াৰ পাই গ'লহি। তেওঁৰ গাড়ী আহি লাগি গৈছে, কোনখিনিত লাগিছে নাজানো, তথাপিও আহি পাই গ'লোহি। ভাল লাগিছে। আজি প্ৰথম আহিছোঁ, ঘৰৰ গালি সপনি খাই, তথাপিও ভাল লাগিছে, আহিছোঁ। এইখন আমাৰ গাড়ী মাছ নমাই আছে আৰু এয়া আব্দুলে অলপ সহায় কৰি দি আছে। ৰাতিৰ পৰা খুব কাম কৰিছে। বেপাৰীয়ে হ'লচেল দামত মাছ পূৰা লৈ আছে আৰু ইফালে ডাকত পূৰা দাম মাৰি আছে। 100 100 100 100। चालीस 40 40 40 40 40 40 40 এইখিনি গাছ কাঠ মাছ 6.5 কেজি 140 টকাত বিকা হৈ গৈছে। দেখা পালে আপোনালোকে। মাছ নমাই আছে আপোনাৰ বহুতো বিগেট মাছ। 175 200 টকালৈকে গৈছে। এয়া বিগেট মাছ। আর 200 ওই কাতলা বলো 200 200 200 200 220 20 25 25 30
30 30 30 30 35 40 40 45 45 45 50 50 এয়া কাটলা মাছ অৰ্থাৎ ভকুৱা মাছ 255 টকাকৈ 5.5 কেজি হ'ল। 75 75 75 75 75 75 75 75 7 কিলো মাছ পুৰা 5 কুইণ্টেল 500 কেজি বিকা হৈ গৈছে। আমি তাৰপিছত খালোঁ প্ৰায় আপোনাৰ 7টা 8টামান বাজি গ'ল মাছ বিকি শেষ। সকলোৱে খাই লৈছোঁ। এতিয়া লাহে লাহে আৰু ঘৰমুৱা হয় ৰাস্তাত যি আছে চাই কৰি। কিবা কলা বজাৰ আছে বোলে, কলা নে ক'লা বজাৰ, তাতে ৰখিমগৈ গৈ তাৰপিছত ঘৰ পাম আৰু। আজিলৈ আহিছোঁ।